Hey guys, Assalamualaikum নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি আমি এঠাইত আহিছো বিজয়নগৰ ডিস্ট্ৰিক্টৰ টিভিডেম পাৰ্কত। আহক তেন্তে পাৰ্কখন চাও, দেখিবলৈ খুব ধুনীয়া হয়। ময়ো আজি আহিছো, আপোনালোকেও চাই থাকক। পাৰ্কখন চাওকচোন কিমান ধুনীয়া হয়। চাওকচোন ইয়াতে এইটো লেক আছে, কিমান ধুনীয়া হয়, দেখিবলৈ একেবাৰে সাগৰৰ নিচিনাই লাগে। ইয়াত চাওকচোন কিমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে পাৰ্কখন, গোটেইবোৰ সেউজীয়া সেউজীয়া, একে মনটো ভাল লাগি গ'ল ইয়াত আহি। এতিয়া আমি পাৰ্কৰ ভিতৰতে বটিং কৰিলোঁ। আজি ফাৰ্ষ্ট টাইম বটিং কৰিছোঁ মই। প্ৰথমতে খুব ভয় লাগিছিল, তাৰ লাহে লাহে ভয়বোৰ নাইকিয়া হ'ল। এয়া মোৰ হাজবেণ্ড এই বটিং কৰি আছে। এয়া হাজৰাক চাওক, বটিং কৰি আছে আমাৰ লগত। একচুৱেলি পাৰ্কখন বহুত ডাঙৰ হয়। এতিয়া আমি আন এটা পাৰ্টত সোমাইছোঁ, দেখিবলৈ খুব ধুনীয়া হয় পাৰ্কখন, চাওকচোন। সঁচাকৈ পাৰ্কখন বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ হয়। মই ফাৰ্ষ্ট টাইম ইমান ডাঙৰ পাৰ্কত আহিছোঁ, খুব ভাল লাগিছে আজি আহি। ইয়াত বহুত এনজয় কৰি আছোঁ। এতিয়া আমি ৱেইট কৰি আছোঁ ইয়াত সন্ধিয়া মানে ৱাটাৰ ডেন্সিং হয়, সেইটো চাবলৈ, আৰু আপোনালোককো দেখাম। ইয়াতে সন্ধিয়া হ'ল, এতিয়া ৱাটাৰ ডেন্সিং আৰম্ভ হ'ল। চাওকচোন কিমান ধুনীয়া হয়, পানী আৰু লাইটৰ ডেন্স হয়। এতিয়া এন্ধাৰ হৈ আহিল, দেৰিও হ'ল, আমি ঘৰলৈ যাওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।